ও জাপানী কাৰৈ Hello guys, welcome to my new vlog. মই আহিলো এতিয়া ৰাস্তাত ভিডিঅ' আপলোড দিবলৈ আৰু পিটি আহিল নিজৰ মোবাইলটো চিষ্টেম আপডেট দিবলৈ দেখাই দিছোন এইটো কত দিনৰ আপডেট সি আজিহে দিছে পিটিক যদি মই নোকোৱা হয় আপডেটৰ কথা সি এনেকৈ থৈ দিয়ে আপডেটে নিদিয়ে মোবাইল আৰে ভাই গাড়ী পুৰা কুছ नहीं आता है এতিয়া মই দোকানখনৰ পৰা চিপছ ললো আৰু এতিয়া ছাগলীখিনি অলপ ৰাস্তা কিনাৰত আহি আছে ইহঁতক অলপ পঠাই দিব লাগে আমাৰে ছাগলী হয় আৰু পিটিয়ে চিপছটো লোৱাৰ পিছত যেনেকৈ মোবাইলটো উলিয়ালি মই হলো তই জিপেহে কৰিবি নেকি তা পিটিবলৈ গেগলা আইছে জাগৰ ছাগলীয়ে তু কেনেকৈ ভালকৈ থাক দে পিটি ইয়াক ক্ষমা কৰি দিয়ক যাওক ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार কালি আমাৰ গাঁৱৰ কাস্টমাৰ এজনে সাইকেলখন বনাব দিছিল বনাই পুৰা হৈ গল আপোনালোকে দেখিবলৈ পাইছে বাকি খালি নট বলটো অলপ টাইট কৰিবলৈ আছে শুনিবলৈ পোৱা মতে বোলে এইখনত বলে দিয়া নাই ইয়াত এট বল থাকে নহয় এটা সাম বল আছে নে নাই আছে তো কেটামানহে আছে হেইয়া কেটামান বলহে আছে আমাৰ ঘৰতে সাইকেলৰ কাম কৰা হয় সেই কাৰণে সাইকেলৰ বল কেতিয়াবা ষ্টক থাকে আমাৰ তাতে এয়া সাইকেলৰ বল লগোৱা হৈ আছে সাইকেলত এই সাইকেলখন তোৰ স্কুলত আহিছিল কে বনি আহা না মানে পাৰ্ট হৈ আহিছে এটো এই আহিছিলে তাৰ পিছত এই কেয়াখন নাই এই পেডেল সেডেল এই ভাঙি চিঙা পামচাম নাথাকা তাল মাৰিব লাগা তেনেকুৱা হয় ও সম্পূৰ্ণ বনি নাহে মানে খুপাত নট ঢিলা হেন্ডেলৰ নটো ঢিলা এনেকে দিলে হেন্ডেল বেকা হ'ব এপিনে সাইকেলৰ বল গুটেইটা লাগা নাছিল হেকানে এতিয়া আকৌ খুলি পেলাই গুটেইটা লগাই আছে ও জাপানী কাৰৈ ই জাপানৰ জৰটো দেখি পালে গাজিটো সক কিমান ডাঙৰ মেকুৰী ই পিন চাই আছে নি পথাৰত ছাগলী চাব ওলাই আহিছিলো আৰু পিটিহঁতক লগ পালো পেণ্ডেলত উলমি আছে মানে পেণ্ডেল নোযোৱালৈকে ল'ৰা ছোৱালীবিলাকে ইয়াতে আহে আনি বাহে চাহে ওলমিবলৈ সিহঁতে বোলে এটা চেলেঞ্জ কৰিব বাহত ওলমা তাই কৰচোন চাওঁ 1 2 3 কোনে কিমান টাইম পায় চন্দন হাই গলি পিটি কি গল কিয় চন্দন হাই গলি বিষায় হাত হয় পিছলনে বিষায় পিটি অত টাইম ওলমিয়ে আছে ও পিটি এইটো নাক ফুলা কুকুৰটো নহয় ইয়াকে বলে কামি নাক ফুলাই দিছে নাকটো অলপ প্ৰভাৱ আছে নাক ফুলা প্ৰভাৱটো ধৰিব পাৰে আৰু নাকটো ফুলিছিল যে নামাৰিবি এইবিলাক নকৰিবি পিটি সাসপেনশন টেষ্ট 1 লাখ কে সাইকেল টেষ্ট কৰি আছ কষ্ট পাব কষ্ট পোৱা কি আবা পলাল হ তোৰ লগতে আছে আমাৰ পিটি টেলেন্ট এটা আছে আপোনালোকক দেখাই দিছো পিটি ক নিউজ কৈ যায় ফালৰ পৰা চন্দন নামৰ ল'ৰা এটা এই উঠনি কোৱাটো ক গুৱাহাটীৰ পৰা আহি থাকে ৰাজধানী এক্সপ্ৰেছ এখন লগতে থকা খাল এটা পৰা চেংমাছ এটা খাই দিয়া ধৰা পৰিছে বৰ্তমান হেতু গুৱাহাটী ষ্টেচনত আছে এইপিনে চন্দন গছত উঠা চেষ্টা কৰি আছে পিটিটো ডাইৰেক্ট উঠিয়ে গ'ল ওপৰত পিটিৰ নাম ভালে নাম সেইটোৱেতো তহঁতক কম মই বাকী মই হেৰিত যাওঁ ছাগলী বিচাৰি যাওঁ গাইজ এই গছডালত পিটিহঁত উঠি আছে ৰাস্তাটোৰ ইপাৰে যিখন পথাৰ আছে তাত ছাগলীখিনি বিচাৰিলোঁ নেপালোঁ এতিয়া আহি পেলাই এইখন পথাৰ পাছহি আৰু এই পথাৰখনত এইটো কিমান ডাঙৰ পুখুৰী চাওক আপোনালোকে তালৈকে একদম চাওক কিমান ডাঙৰ এতিয়া যদি বৰষুণ নপৰে পথাৰত পানী দৰকাৰ হয় টেনচন নাই ওচৰতে এটা ডাঙৰ পুখুৰী আছে ইয়াৰ পৰাই মেচিন লগাই পথাৰত পানী যোগান ধৰিব পাৰিব এইটো বহুত ভাল হৈছে কিন্তু এটা ফিচাৰী হ'ব লাগে এনেকৈ এজনী ছাগলী পালোঁ তাই বহুত এক্সট্ৰাকৈ থাকে মানে মিলিজুলি নাখায় ছাগলীবিলাকৰ লগত তাই অকলশৰীয়া তাই বুলি কৈছে এই ছাগলীজনী কেনেকৈ পাক খাই আছে ছাগলী লোকৰ ছাগলী মোৰ ছাগলী নহয় এইখন ভৰিত বহুত বেয়াকৈ পাক খাই আছে ছাগলীজনী খুলি দিলোঁ মানে মই নিজে এতিয়া গাইজ বতৰটো ডাৱৰীয়া আৰু ভালেই লাগি আছে গৰম নাই আৰু সেইপিনে পিয়ে ভ্লগ বনাই আছে ৰিল অংকুৰ বৰা মই তাক কৈ দিওঁ ৰ'ব ব্লগত কৈ দিওঁ গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অংকুৰ বৰা বুলি মাৰিব ইউটিউবত
পাই যাব 3 নম্বৰত আহি যাব চেনেলটো কৈ দিলোঁ এতিয়া গাইজ বৰষুণ পৰা আৰম্ভ হৈ গ'ল আপোনালোকে শব্দবিলাক শুনিবই পাইছে পুৰা কিন কিন শব্দ এনেকৈ বৰষুণ পৰি থাকিলে বানপানী হৈ যাব পিক ফুটো অবি এনেকৈ যদি বৰষুণ পৰি থাকে বানপানী হৈ যাব নেকি ইয়াত বানপানী হ'লে নহ'ব নহয় এতিয়া আগত বানপানী হ'লে পাহাৰৰ পানীবিলাক যেতিয়া পানী বৰষুণৰ পানী বহুত ভৰ্তি হৈ যায় পাহাৰৰ পৰা তললৈ যেতিয়া পানীটো নামি আহিব বানপানী কি কয় পানী বাঢ়িলে ইমান ফেন আৰু খৰি ক'ৰ পৰা আহেনো পাহাৰত বৰষুণ পৰি পেলাই পুৰা বস্তুবিলাক ওপৰৰ পৰা খৰি এইবিলাক যে উটাই পেলাই লৈ আহে সেইবিলাক ইয়াত হৈ যায় পানী হৈ যায় সৰহকৈ হৈ যায় আগত বেছি বৰষুণ দিলে ইয়াত বানপানী হৈ যায় এয়া চুমকি ভিতৰত গা পা ধুই আহি আছে আৰু লাইন যে আছে চাৰ্জ দি লওঁ মোবাইলটো 80 আছে মোৰ যে 27%তকৈও কম আছে এইপিনে বকুণ্ঠা ল'ৰাটোৱে আমাৰ বা ল'ৰাটোৱে বডি দেখাই আছে লগত উঠাই আছে কিবা এটা কৈ দিয়া একো নকওঁ হেল্ল' গাইজ ৱেলকাম বেক এতিয়া গাইজ ফ্ৰিজৰ পৰা এখন কাঁহী উলিয়াই আনিছে কাঁহীখন চাওক গোটেই বৰফে ভৰি আছে নম্বৰ বহি গ'ল চা গিলাচ থোৱা নম্বৰ বহি গ'ল জানো দে মচি দিলোঁ কি হ'ব এয়া কৰিলে ঠাণ্ডা বহুত এইটো কি বৰফ উলিয়াই ল'লে কাঁহীৰ পৰা পিতিয়াই কাঁহীৰ পৰা বৰফ উলিয়াই আছে এইটো কৰি দে না मतलब वो अलग ही लेवल का बंदा था গাইছ এখন দেখিবলৈ পাইছে কিবাকে চাকু টাইপ লাগে এখনো মাৰ টিঙত মাৰ ভালকে নুঠিল এইপিনে পিটিয়ে দেখা পিটিয়ে মোবাইলটো চাৰ্জত ফ্ৰিজত ভৰাই থৈ দিছে मतलब वो अलग ही लेवल का बंदा था কিয় বেয়া হৈ যালে গম পাবি কি বাৰে তই কুছবি 1 hour later এই ঢকুনাখন আহি ইয়াত কেনেকৈ ফচি গ'ল এই পিটিব ভাবিব লগা কথা কিন্তু এইটো ন চন্দন আকৌ এখন ঢকুনা ক'ত কেনেকৈ ফচি যায় চাওকচোন হে এইবিলাক কি হৈ আছে মানে ঢকুৱা ভূত সোমাল নেকি আমাৰ ইয়াত এতিয়া গাইজ মই পিটিহঁতৰ লগত ওলাই আহিলোঁ অলপ বাটৰ পিনে কিবা যদি ভাল ভিউ দেখোঁ আপোনালোকক দেখাম চিধা গৈ আছোঁ আগত এটা টাৱাৰ আছে তো আপোনালোকে আগৰ ব্লগত মোৰ দেখিছেই এতিয়া গাইজ আমাৰ পিছ চাইডে এডাল আম গছ আছে আপোনালোকক দেখাই দিছোঁ চাওক একে আমবিলাক ওপৰত পকি গৈছেগৈ কোনেও পাৰাই নাই আমৰ গছডাল চাবলৈহে যাম খাবলৈ নাযাওঁ এই জংঘলৰ মাজেদি যাব লাগিব এটা বাট আছে এয়া চাওক বাট এটা আছে এয়া চাওক আমবিলাক পকি আছে পূৰা পিটিহঁতো তাতে আছে ৰাস্তাটো দি আহি আছোঁ শেষেই নহয় সেইকাৰণে এইকণতে অলপ ৰখি গৈছোঁ এইপিনে মেইন ৰোড ওলাব পাৰিম বাকী ৰাস্তাটো ঘৰৰ কাষেদি আহিছে চাওক ঘৰটোক চুই আহিছে মাই গড এইপিনে আপোনালোকক বস্তু এটা দেখাই দিছোঁ ইহঁতক মোক কোৱা নাই যে নাম বুলি সিহঁত নিজে নামি গৈছে ঐ পিটি উঠ নামি কিয় গ'লি আকৌ কেনেবাকৈ যদি পানীত পৰিলেগৈ মোৰ যে চাওঁ মই এইপিনে গাইছ আপোনালোকে দেখিব পাইছে এইটো হ'ল সৰু ৰাস্তা আৰু এইটো হ'ল ডাঙৰ ৰাস্তা কাষতে এখন নদী আছে নদীখন যদি কেনেবাকৈ বাঢ়ে এই সৰু ৰাস্তাটোদি বাগৰা সম্ভাৱনা থাকে এইপিনে কিন্তু এই সৰু ৰাস্তাটোদি পানী নেবাগৰে কিন্তু তাৰ আগলৈ অলপ ৰাস্তাটো আগলৈ বাগৰে পানীখিনি সেইকাৰণে মাথাউৰি এটা নিৰ্মাণ কৰা হৈছে যাতে নদী বাঢ়িলে ভৱিষ্যতে পানী এইপিনেদি বাগৰি পেলাই গাঁৱত সোমাব নোৱাৰে এতিয়া আমি চিধা গৈ আছোঁ আকৌ ঘৰলৈকে কিবা যদি ভাল কিবা দেখোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিব পাইছে এইটো সৰু ৰাস্তা আৰু ডাঙৰ ৰাস্তাটো মাজেদিয়ে সৰু ৰাস্তাটো এইপিনে ওলাইছেগৈ মানে কৰ্চ কৈছে আৰু এয়া চাওক কৰ্চ কৈছে এইটো হৈছে চিধা ডাঙৰ ৰাস্তা আৰু সৰু ৰাস্তাটো এইপিনেদি এনেকৈ আহি এইপিনেদি গৈছে ক্ৰছ কৰি দিছে ডাইৰেক্ট এইপিনে গাইজ যিখন স্কুল দেখিব পাইছে LP স্কুল এইখন স্কুলতে মই সৰুতে পঢ়িছিলোঁ আপোনালোক ওচৰৰ পৰা দেখাই দিছোঁ এজনী ছাগলী ৱালত উঠি আছে এইখন স্কুলখনৰ কাষেদি এটা বাট আছে ডাঙৰ মাথাউৰিটোত ওলাব পৰাকৈ এতিয়া আমি ডাঙৰ মাথাউৰিটোদি যাম এই সৰু ৰাস্তাটোদি নাযাওঁ চন্দন চাইকেলখন এইপিনে উঠাব পৰা নাই উঠাই দে
দে দম চাম উঠা মই আছোঁ দা বেক চাইডত আছোঁ তই হেণ্ডেল পোনা হেণ্ডেল পোনা মই আছোঁ দে ঠেল মই আহিলোঁ কামপুৰলৈ আৰু ৰাস্তাৰ কাম চলি আছে আপোনালোকে দেখিব পাইছে জেচিবি ৰাস্তাৰ চাইডে চাইডে কেনেকৈ গাঁত খান্দি ৰাস্তাটো বহল কৰি আহি আছে আৰু কামপুৰ টাউনত এয়া পথাৰত মাটি পেলাই আছে আপোনালোকে দেখিবলৈ পাইছে ভৱিষ্যতে ইয়াতে চাগে দোকান হ'ব এইপিনে মই ভালকৈ দেখাই দিছোঁ আপোনালোকক কেনেকৈ পথাৰত মাটিবোৰ পেলাই আছে চাওক গাঁৱত যে সেই ওখ মাথাউৰিটো দেখাইছিলোঁ আপোনালোকক মাথাউৰিটো এইকণৰ পৰা আৰম্ভ হৈছে আৰু গৈ থাকিলে আমাৰ গাঁৱে পামগৈ এতিয়া মই কামপুৰত আছোঁ চহৰত ইপিনে এইটো ৰাস্তা যে দেখিছে এইপিনে গ'লে এখন দলং পাম আপোনালোকক দেখাইছোঁ ৰ'ব এতিয়া গাইজ এইপিনে আপোনালোকে দেখিব পাইছে এখন দলং পাওঁ আমি এতিয়া গাইজ দলংখনত অলপ খোজকাঢ়িব আহিছোঁ আৰু আপোনালোকক মাথাউৰিটো এইপিনে দেখাই দিছোঁ চাওক এইটো হ'ল মাথাউৰি এইকণৰ পৰা আৰম্ভ হৈছে আৰু চিধা গৈ থাকিলে আমাৰ গাঁৱে পামগৈ আৰু গাইজ মোৰ পিছত চাওক এখন দলং আপোনালোকক দেখাই দিছোঁ মই এতিয়া মাথাউৰিটো পালোহি এতিয়া গাইজ চিধা চিধি ঘৰলৈ যাওঁ আন্ধাৰো হৈ আহিছে কামপুৰ এটা কামতহে আহিছিলোঁ এতিয়া গাইজ ৰাস্তাটো এইপিনেদি নামিব লাগিব আমি আকৌ মেইন ৰোডত আহি গ'লোঁ আকৌ মেইন ৰোডৰ পৰা এটা ৰাস্তা আকৌ সোমাইছে গাঁৱৰ পিনলৈ মাথাউৰি ডাঙৰ এইটোৱে সেই ৰাস্তাটো এতিয়া আমি আকৌ এইপিনেদি উঠি দিম এতিয়া যদি গৈ থাকোঁ চিধা চিধি আমি দুপৰীয়া য'ত ফুৰিব গৈছিলোঁ পিতিহঁতৰ লগত তাৰ পামগৈ এতিয়া গাইজ আন্ধাৰে হৈ গ'ল ব্লগটো সমাপ্ত কৰিবলৈ সময় হৈ গ'ল আন্ধাৰত ভাল লাগিলে এটা লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আকৌ কৈছোঁ থেংক ইউ ফৰ ৱাচিং বাই